গেল ভাটি আৰু কেইদিনমান পিছত এৰি যাব আমাৰ দুয়োকে মাজনী মামনি জানমণি জোনবাই বহি খোৱা হোমে খোৱা কতো কি আঁচনি তাৰ আগতে আমি দুগজুজো ক'ৰবাত ফিমেলিৰ গুটি গজা দি হৈ দেখি তই মোক ইনচাল কৰা ন দেহাত মাংস নাই বুলি মাংস নহ'লেও হাত দি আছে 100 কেজি সেই হাত দি মৰাম কিন্তু মই কামি এৰা জপৰি জপৰি গাই বাই পাপা আচ্ছা হৈ গেল না আৰু গানটো লিখিছিলি তই হা গানো লিখিছিলি গানো লিখছোঁ তোৰ গানটো গাই দিয়ে এবাৰ গানটো এটা নাগাওঁ নেকি গাও গাব নাগাই নাই গাব কাৰণ হাপাৰ গান কোনেও শুনা নাই আজি শুনিম মৰা হওক ভুলত দৰে হয় আৰু এনেই গ'ল দেচোন গা গানে এবাৰ বজাব পাৰিবি অলপ মাইনাছ চাইনে নাই কিন্তু অলপ নকল কৰিম দেই মই হ'ল গাঁৱে গাঁৱে কিমান চাবা মহিলাৰে গোট বাইদেউ হাতৰ ভণ্টি বেগত খমখমীয়া নোট ভৰিয়ে হাত চাপৰি জোৰ কৈ বন্ধন গোটৰ বাইদেউ হাতত ফোনচি মোবাইল ফোন গিৰিয়েক হাতে হাজিৰা কৰি মাৰি থাকে লোন সপ্তাহে সপ্তাহে ধন দিবা লাগে কেনেকুৱা নীতি খং উঠিলে মেনেজাৰটোতে দিন বাপেকে ভুটি শ্ৰীকৃষ্ণই কৈছিল হেনো শুনা ডুবি গ'ল ৰাসলীলাখন শেষ হ'ল বুলি নামাৰিবি মন গলিৰ যুগত লগ কমাতো বন্ধন গোটত গৈ তোমালোকৰ মাজলৈ যাম মই কিলো বিচাৰ হৈ দাদা মাল খাই আহি লাংঘাই পৰি নাথাকিবি ভাই আজিকালি ঘৈণীবোৰৰ কোনো বিশ্বাস নাই আধা মৰা হাপা মই ক'লে কথা ওলাই বেছিকে গলি বাইদেউ হাতে দিব মোক ধুলাই আধা গেছো বাইদেউ হাতে ঢিলাই দিব বুলি গানটো বাদ দিলে নেকি কৈ লাগে সেই তাতে বাইদেউ এটা গল্টি মিট দিছোঁ তেতিয়াৰ পৰা এটা হাইনে মাৰাই নিতো হয় নেকি আচ্ছা তোক মই কেইটামান প্ৰশ্ন কৰিম হা প্ৰশ্ন তাৰপিছত মই প্ৰথমতে কেঞ্চেলেশ্যন 3টা কৰিম ৰাইজৰ আগত তই বহুত জানা কৰি থাক ইংলিছ ইজ এ মাই ফেভাৰেট ছাবজেক্ট হয় নেকি ইংলিছত খুব দি ইংলিছত কেঞ্চেলেশ্যন কৰিব লাগিব মই অসমীয়াত কৈ দিছোঁ এখন ফেন এজন মানুহে এখন হাতেৰে বেন কৰি দিব পাৰে সাজলগে দিব পাৰে আখান ফেন এটা মানুহ আখান হাতে দি সাজলগে দিব পাৰে ইংলিছত কৰা কেঞ্চেলেশ্যন তামাম সহজ আগবাৰে কম কিন্তু ক এ মেন এ হ্যান বেন ফেন কি আগবাৰে আৰু এবাৰ এ মেন এ হ্যান বেন ফেন মেন হয় নেকি আচ্ছা বাৰু আমাৰ যে ধান কৰোৱা হুলাবাৰী বুলি কয় ওলাবাৰী হুলাবাৰী কি বস্তু কেনেকুৱা বহলাই কোৱা ইংলিছত ওলাবাৰী A bamboo is one side kekla, two side zunga. Getting to the Hanot Tandi, it is the Hulabari. এটি জোৰকৈ হাত চাপৰি লাগে বুজিলে নাই ভাল লাগিছে আচ্ছা আৰু সৰু দৰকিনা মাছ নলা দি গৈ আছে এইটো একদম সহজ সৰু দৰকিনা মাছ নালাই দি গৈ আছে লিটল দৰকিয়া মাছ going this nala. কি লিটল দৰকিয়া মাছ going this nala. আচ্ছা এইবাৰ তোক প্ৰশ্ন কৰিম মই ইংৰাজীত নেকি ইংৰাজীত প্ৰশ্ন অসমীয়াত দে কবি কেই প্ৰকাৰৰ আৰু কি এইবিলাক চবেই জানে আজিকালি কবিৰে চিজন কবি 3 প্ৰকাৰ যেনে ওল ফুল আৰু বান্ধা ওলকবি কাক বলে ওলকবি যিগিলা কবিয়ে কবিতা লেখি ওল হৈ গৈছে তাকে ওলকবি কৰে আচ্ছা এইটোৱে কথা আচ্ছা বন্ধাকবি যিগিলা কবিয়ে
কেৱল মাত্ৰ বন্ধুৰ দিনত কবিতা লেখে তাকে বন্ধাকবি বোলে হয় নেকি ফুলকবি যিগিলা কবিয়ে ফুল টাইম কবিতা লেখে মোৰ দৰে তাকে ফুলকবি বোলে হয় নেকি আচ্ছা বাৰু পৃথিৱীখন আটাইতকৈ ধুনীয়া মানুহ কোন কোৱা পৃথিৱীৰ আটাইতকৈ আটাইতকৈ ধনী মানুহ ধনী মানুহ খুচকৱালা কি খুচক বেপাৰী আপিগিলা হাত পাতে নহয় এনকে আৰে ভাই পৃথিৱীতকৈ আটাইত ধনী মানুহ খুচুৰা বেপাৰী কেনেকৈ হ'ব পাৰে গধূলি হাত পাতি থাকে কোনে আপি আপা চবেই সেইকাৰণে সিয়ে ধনী মানুহ হয় নেকি আচ্ছা ধুনীয়া পাল্টি গৈছে আজিকালি আচ্ছা এটা কথা কচোন গছৰ পকা ফলবিলাক তলত কিয় সৰি পৰে ওপৰত কিয় নাযায় খাৱা মানুহ তলত আছে নহয় সেইকাৰণে তলত পৰে ওপৰত থাকিলে ওপৰত গেলে হয় নেকি অঁ আচ্ছা আচ্ছা